কাগজ আছে কি আছে আনি দিয়ক দেখক আপোনালোকক এইটো বিল্ডিং দিয়া একো কাগজ নাই আমি আলোচনা কৰিছে ইনষ্ট্ৰাকচন দিছো মই এইটোৱে কাগজ হয় আজি এইটো খালি কৰিব লাগিব আপোনালোকে খালি কৰিব মিডিয়া দিবা আৰু আকাৰ কি বেলেগ মিডিয়াকটো কৈছো মিডিয়া আগতে কৈ আছো আপোনাক মিডিয়া এটা ভাৰ্বেল ইনষ্ট্ৰাকচন আপোনালোকক দিয়া কাগজ দিয়া নাই এইটো কৈ আছো দিয়া কাগজ দিয়া নাই লাগিব নহয় স্যার মিডিয়া লোকৰ কয় দে আরে কি আমি ওলাব দে মিডিয়া কি আছে আপোনালোক আমাৰ কথা পাতক মিডিয়া নকয় যদি আমি ওলাব কি মিডিয়া নহয় মিডিয়া কই দে এটা কি ধৰণে ওলাই দিছে এটা তেওঁলোকে কি ৰেকৰ্ডিং কৰি আছে এটো ৰেকৰ্ডিং কৰি আছে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকচন আছে আপোনালোক ওলাব দিছে আৰু কি বেলেগ কিবা কাগজ আপোনালোক দিয়া একো কাগজ নাই ইয়াতে আপোনালোক কি ওলোৱাৰ কাৰণে কাগজ আছে গভৰ্ণমেণ্ট অফিচিয়েল আপোনালোক কৈ আছে এটো গভৰ্ণমেণ্ট বিল্ডিং হয় তোমাৰো দিছে না গভৰ্ণমেণ্টৰ বিল্ডিং হয় এটো কোনে দিছে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকচন আহিছে এটো গভৰ্ণমেণ্ট বিল্ডিং হয় আপোনালোক দিয়াৰ একো কাগজ নাই আপোনালোক উলিয়া কাগজ দিব নালাগে গভৰ্ণমেণ্ট অফিচিয়েল হিচাপে কৈছো মই না স্যাৰ খাৰাও নাপাবে না আপোনালোকৰ লগত মই পাৰ্সোনাল এনিমিটি নাই মই আপোনাক নাজানো চিনি নাপাওঁ কাৰোকো চিনি নাপাওঁ মই এটা ইনষ্ট্ৰাকচন আহিছে ফলো কৰিব লাগিব কেনেকৈ হলে ফলো কৰিব লাগিব সিম্পল কথা ভালো মতন ইয়াতে দিয়া দিব মই ইমানখিনি আপোনাক কলো সিধা সিধি ভালকে কথাখিনি কৈছো মিডিয়া আগতে কৈছো যখন ৰেকৰ্ডিং কৰি আছে ৰেকৰ্ড নাই কোৱা যে মিডিয়াখিনি আঁতৰাই লৈছো মুখাগত কৈ আছো দেখিনি আমাক যেনবা অলপ দয়া কৰিটো অলপ কৈ যা কি কৈ আছো মই আৰু কি কৈ আছো মই তেওঁলোক বাইক দিবলৈ পাৰমিশন দিয়া নাই তেওঁলোকে ৰেকৰ্ডিং কৰি আছে বা কি না হৈছে শুনা ভাই ৰেকৰ্ডিং কৰিব লাগে ৰেকৰ্ডিং কৰি আছে না আপোনালোকে কবিতা কি আপোনালোকে কৰিব নকৰে নকৰে যদি মোক কৈ দিয়ক আমি জেলত আছে মোৰ ছাত্ৰ জেলত আছে আপোনালোকৰ ডিসকাশন বন্ধ হোৱা নাই নহয় এই বিল্ডিংটো খালি কৰিব খবৰ ইনষ্ট্ৰাকচন আহিছে এইটো কৰিব লাগিব আপোনালোকক লিডাৰৰ লগত যোন ডিসকাশন চলি থাকিব তাতে একো প্ৰবলেম নাই দে ইয়াত পুরো বিল্ডিংৰ পৰা আমি যাইও কিন্তু বেলেগৰ আমি থাকিব কেম্প খালি কৰিব লাগিব কেম্প খালি কৰিব লাগিব বলে কোড থাকে না আৰু স্যাৰ আমি বেলেগ জায়গা থাকিব হ্যাঁ বেলেগ জায়গাত অৰ্গানাইজ হৈ কেনেকৈ থাকিব যিকোনো আপোনালোকে থাকিব নিজৰ ঘৰত থাকক আগৰ ছাৰটো ওলাই দিয়ক ঘৰত ফ্যামিলি আছে মা দেউতা ছাৰটো ওলাই দিয়ক আপোনালোকে শুনক ইয়াৰ পৰা ওলাই আপোনালোকে পাৰ্সোনালি ছাৰটো ওলাই দিয়ক আপোনালোকে য'ত য'ত পাৰ্সোনালি থাকে আমাৰ একো ইস্যু নাই আমি ছাৰটো ওলাই দিয়ক তো আপোনালোকে য'ত য'ত পাৰ্সোনালি থাকে আমাৰ একো ইস্যু নাই আমাক খালি এটো কোনি অৰ্ডাৰ দিছে এতে মই অৰ্ডাৰ দি আছো গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ দি আছো গভৰ্ণমেণ্ট বিল্ডিং হয় হা ছাৰটো ওলাই দিয়ক আগে তেওঁ কিবা কেছত আছে কি কথা কৈছে আপুনি নহয় স্যাৰ আমাৰ ছাৰটো আগে ওলাই দিয়ক হা এনেকৈ এনে কৈ থাকিব কথাখিনি সিভিলাইজ কে কথা পাতি আছো কথাটো বুঝি লওক এইটা হানসিক আগৰ আমাৰ ছাটো ওলাই দিয়ক ইয়াৰ পিছতে আমি আপোনাৰ কেছ নাই আলোচনা চলি থাকিব আলোচনা আপোনাৰ মন কৰা নাই নহয় এতিয়া শুনক এতিয়া চৰকাৰৰ ইনষ্ট্ৰাকচন আছে খালি আলোচনা বন্ধ কৰিছে নেকি আলোচনা বন্ধ কৰা নাই আলোচনাৰ দৰ খোলা আছে আমাৰতো আমাৰ কি হৈছে কি কি হ'ব কি হৈ নাই এটাতো আৰামছে আলোচনা কৰিটো আৰামছে ওলাই দিলে হয় আলোচনা কৰিয়ে কৈছে আপোনালোকৰ সবকে কৈছে সিনিয়ৰ লিডাৰছক মাতি কৈছে স্যাৰ একটা কথা কই শৰ্মা স্যার আছে শৰ্মা স্যার মোৰ স্যার আছে না ইয়াতে হয় না নহয় এটো আহিবা লাগি না তিন মাতিছে জয় নাই হয় ইয়াক কেমতে আহি আছে কোন হয় দিয়া আরে বাবা নাম চেয়ারম্যানটো তাৰ নাম নেকি কি নাম হয় ছাত্র জেল পাঠাই দিয়া যা কিছু করে নালে স্যার মোৰ চেয়ারম্যান আমাৰ চেয়ারম্যান আছে কোন আহি আছে কোৰ পৰা আহি আছে কোটি জেলৰ গৈছিল জেলৰ পৰা আহি আছে মানে কি আহিব আহি আছে না মোটামুটি আৰু কোন আৰু এটা কি জেলৰ পৰা কি ওলাই আহি আছে না 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 আহি আছে ৰাস্তাতে আহি আছে জেলৰ মানে আমাৰ পাঠা মানে অলপ কিবা আজি হিয়াৰিং আছে না লগ পাব গৈছিল কে ক'ত পালে আপোনালোকে ছাৰৰ কথাখিনি যেটো কৈছে কোঅপাৰেট কৰক পিছফুলি কোনে অৰ্ডাৰ দিছে কোনে অৰ্ডাৰ দিয়া নাই এইটো চাব লাগে মিডিয়া কৈ দিও তো অৰ্ডাৰটো স্যাৰ আমি ওলাইব হা আমিতো আৰাম মিডিয়াৰ জনাই দিয়ে হাই অৰ্ডাৰ দিছে কৈছে গভৰ্ণমেণ্টৰ অৰ্ডাৰ দিছে আৰু কি বেলেগ লাগে গভৰ্ণমেণ্টে খাই গভৰ্ণমেণ্টৰ অৰ্ডাৰ দিছে কি খাই গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে অসম গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছে না আহিছে ইয়াতে আলোচনা চলি আছে আমাৰ ওলাব লাগে নেকি অৰ্ডাৰ দিয়া ইয়াতে কাল ওলাব কৈছে ৰে